ना बेखौ आं बुङाबाबो जागोन फुरा जोंनि बिटिसिनि रायजोआनो मिथिखागौ जे देबरगाव समस्तियाव बे बिपिएफनि जोर बेहाय कुनु दोलोआ देरहाखाया आरो दिनैसिम देरहाहायोबो आरो जों बाहाय 40टा कन्स्टिटुएन्सियाव देबरगाव समस्तिया हायेस्ट भट डिफारेन्सआव जों देरहाबोगोन जिहेतु इउपिपिएल दोलोआबो बे खेबाव माने काम्बा बरगयारिनि देरहागोन होननानै दाबि खालामबाय दङ नाथाय इलेक्सनाव बयबो दाबि खालामनो हागोन इउपिएफएलआनो जा बा बिजेपियानो जा खिन्थु रायजो राजाफोरा भट होगोनथ' आरो जों आगोलनिफ्रायनो हिस्ट्रिखा जे देबरगाव कन्स्टिटुएन्सिया बे बिपिएफनि जोर आरो जोंनि मानगोनां बिपिएफनि प्रेसिडेन्ट आरो जोंनि आगोलनि चिफ हाग्रामा महिलारि सारनि बे सिट आरो बेहाय बेखौ रावबो फेजेननो हाखाया बयबो मिथिखागौ बे बुङाबाबो जागोन आरो आं बेखौल' मोनसे बुङो जे 40 कन्स्टिटुएन्सियाव बे हायेस्ट भट डिफारेन्सआव जों देरहागोन देबरगावखौ बे जों एकदम जों सियर 100% सियर होननानै बुंनो हायो बेखौ काम्बा बरगयारिया फेक्टर दं नाय फेक्टर इलेक्सनावथ' बेखौ जों रावखौबो डाउन थाङा खिन्थु हाग्रामा महिलारि सारखौ रावबो फेजेननो हाया देबरगाव आरो बाहायल' नङा 14 चिरांदुरावबो हाग्रामा महिलारि सारा जों देरहागोन मोननैबो देरहागोन जों दिनैनि समाव क'क्राझार जिल्ला हिसाबै मोनबैसे देरहागोन बिपिएफआ बेखौ दा जोङो टटेलि जों दाबो सानाखै खिन्थु मानगोनां जोंनि बिपिएफनि प्रेसिडेन्ट हाग्रामा महिलारि सारा बुंदों जे जोङो बिपिएफआ 20+ मोनगोन होनना बुंबाय थादों आरो जों बेखौनो बुङो जे जों 40टा कन्स्टिटुएन्सियाव एबार इलेक्सनाव जों 20+ जागोन जोङो टटेल सियर सरकार दाना सियर निश्चित 20+ मानेथ' नों एबसुलुट मेजरिटि जाहैखाबाय ना जों 20+ मोनगोन मानगोनां जोंनि बिपिएफनि प्रेसिडेन्टआ बुंदों जे 20+ मोनगोन जोंहा सियर सर्ट बे যোগদান কৰিছে হাগ্ৰামা মহিলাৰ যেটো 17 বছৰ ৰাজত্ব কৰি যি উন্নয়ন দেখিছে পাব্লিকে আৰু প্ৰমোদ বড়ো যেটো সিটিং কৰি যেটো গভৰ্নমেণ্ট কৰিল পাব্লিকে এতিয়া গম পাই গ'ল যে আমি প্ৰমোদ বড়োৰ কাম কৰিছোঁ প্ৰমোদ বড়োৰ লগত বহুত কাম কৰিছোঁ আমি মানে আমি বিজেপিত যেতিয়া আছিলোঁ বিজেপি চৰকাৰত যেতিয়া এলায়েন্স আছিল তেতিয়া প্ৰমোদ বড়ো ছাৰৰ বহুত কাম কৰি দিছোঁ আমি সন্মান দিওঁ তেওঁক কিন্তু কাম কৰি দেওয়াৰ পিছত 5 বছৰত আমাক এবাৰৰ মাটি যে বহি এটা সন্মান দিব এইখিনি পৰ্যন্ত আমি পোৱা নাই তো আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা বহুত অভিজ্ঞতা অৰ্জন কৰিছোঁ 15 বছৰ কাম কৰি তাৰ পৰা আজি আমি চাই আজি চালোঁ যে আমাৰ ৰিজন বিটিচিত আমাৰ ৰিজনেল পাৰ্টিত কাম কৰি আমাৰ লাভ নাই কাৰণ আমি চাৰিওপিনৰ পৰা আমি বঞ্চিত হৈ আছোঁ এই বিটিচিৰ যি আমাৰ বিজেপি আছিল তেওঁলোকে এতিয়া আমি 26/7/25 আমি বৰমাত হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত আমি জইনিং কৰিছোঁ 40 জন লিডাৰ আমি একলগত জইন কৰিছোঁ আমাৰ ইয়াতে শিৱনাথ ব্ৰহ্ম ডাঙৰীয়া আছিল তেওঁ আমাৰ যেটো বিটিএডিৰ পৰা যিমান আমি বিজেপি জইনিং কৰাইছোঁ আমি বহুতেই কৰিছোঁ যোৱা ইলেকশ্যনত বহুত কাম কৰিছোঁ আমি তাৰ আগতো কৰিছোঁ কিন্তু কৰি আমাক কোনো খবৰ লোৱা নাই আজি ইমান নিয়ম আছিল আমাক এটা কামো দিয়া নাই তা আমিতো জীয়াই থাকিব লাগিব যেহেতু ইমান বছৰ আমি কাম কৰিছোঁ আমাৰতো কিবা আশা আছে আজিকালি যিবিলাক বিজেপিৰ কাৰ্যকৰ্তা কাম কৰি আছে মই তেওঁলোকক সন্মান জনাওঁ কিয় তেওঁলোকে কাম কৰি আছে নিষ্ঠাৰে কিন্তু তেওঁলোকৰ যে ঘৰত কি আছে কি নাই এইটো আমাৰ দলে চাব লাগে আমি বহুত দিন দায়িত্বত আছিলোঁ এছচি মৰ্চাৰ সভাপতিৰ দায়িত্বত আছিলোঁ 3বাৰ কোকৰাঝাৰ জিলাৰ তাৰপিছত ৰাজ্যিকত কণ্টিনিউ 3বাৰ ষ্টেট সেক্ৰেটাৰী হিচাপে কাম কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগতো কাম কৰিছোঁ তো কৰি আজি আমি হাগ্ৰামা মহিলাৰ স্বৰ্ণপৰ্ণ হ'ব লগা কিয় হ'ল নিশ্চয় কিবা কাৰণ আছে কাৰণটো কি আমি যে বিটিচিৰ যেটো উন্নয়ন যোৱা 5 বছৰতো দেখিবও পৰা নাই আমি তেনেকা আমাৰ এলায়েন্স চৰকাৰৰ লগতো পোৱা নাই এতিয়া আমি আগত বিপিএফ দলতে আছিলোঁ যেহেতু মই গোটেইখিনি নিজে ৰিয়েলাইজ কৰি মই গম পালোঁ যেহেতু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমি বিপিএফ এটা টাইমত কাম কৰিছিলোঁ তাৰ পৰা আমি বিজেপিলৈ গৈছিলোঁ এতিয়া আমি ঘৰৰ ল'ৰা ঘৰত গুচি আহিছোঁ কিয় আমাৰ লগত আমি বিজেপিৰ পৰা বিজেপিক সন্মান কৰোঁ বিজেপিৰ পৰা মই বহুত অভিজ্ঞতা লৈ আহিছোঁ কাৰণ আমি ত্ৰিপুৰা ৱেষ্ট বেংগল তাৰপিছত পঞ্চায়তৰ পৰা আৰম্ভ কৰি যিমান বিজেপিৰ কাৰ্য মতলব ইলেকশ্যন হৈছে গোটেই কটা ইলেকশ্যনত আমি আগভাগ লৈছিলোঁ নেতৃত্ব লৈছিলোঁ কিন্তু আমি তথাপি আমি ইয়াৰ যে বিজেপিৰ কাৰ্যকৰ্তাক আমি একো দিব পৰা নাই সেইকাৰণে আমি চিন্তা কৰিছোঁ মানুহ যদি যেহেতু আমি দিবই নোৱাৰোঁ তো এইটো দলত থাকি আমাৰ লাভ নাই আমি আইছোঁ যদি হাগ্ৰামা মহিলাৰী ছাৰ যদি আমাক তেনেকা সুযোগ দিয়ে আমি যিখিনি বিজেপিত থাকি পৰা নাই সেইখিনি বস্তু আমি বিপিএফ দলৰ হৈ আমি ৰাইজৰ সেৱা কৰিম আৰু ৰাইজক যিখিনি পাৰোঁ মৰম
আমি দিম। এইখিনি কৈ মই আপোনালোকৰ সাংবাদিকক ধন্যবাদ জনাই মই চমু বক্তব্য সামৰণি মাৰিছোঁ।